আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আঞ্চলিক দল অসম গণ পৰিষদে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা। মুঠ 14টা সমষ্টিৰ ভিতৰত 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে দলটোৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই। তালিকা অনুসৰি বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰী, গুৱাহাটীত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নগাঁৱত মৃদুলা বৰকটকী, কলিয়াবৰত ডাক্তৰ অৰুণ কুমাৰ শৰ্মা, যোৰহাটত প্ৰদীপ হাজৰিকা, ডিব্ৰুগড়ত অনুপ ফুকন আৰু লখিমপুৰত হৰিপ্ৰসাদ দিহিঙীয়া। প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰি সভাপতি শ্ৰী মহন্তই কয়, আমাৰ 6 নম্বৰ HPCৰ কনষ্টিটুৱেঞ্চিৰ পৰা বৰপেটা কনষ্টিটুৱেঞ্চিৰ পৰা শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতক আমাৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছে। 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আমাৰ সমষ্টিৰ কাৰণে আমাৰ দলৰ প্ৰাৰ্থী হিচাপে শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক থিয় কৰোৱা হৈছে। নগাঁৱৰ পৰা লোকসভা 10 নম্বৰ লোকসভা সমষ্টিৰ কাৰণে শ্ৰীমতী মৃদুলা বৰকাকতি, তেখেতক থিয় কৰোৱা হৈছে। 11 নম্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ডক্টৰ অৰুণ কুমাৰ শৰ্মা ডাঙৰীয়াক দলৰ মনোনীত প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছে। 12 নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা শ্ৰী প্ৰদীপ হাজৰিকাক আমাৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছে। 13 নম্বৰ ডিব্ৰুগড়ৰ পৰা লোকসভা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক অনুপ ফুকন ডাঙৰীয়াক থিয় কৰোৱা হৈছে। আৰু 14 নম্বৰ লখিমপুৰ সমষ্টিৰ পৰা শ্ৰী হৰিপ্ৰসাদ দিহিঙীয়া, তেখেতক আমাৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱা হৈছে। গতিকে এই 7গৰাকী প্ৰাৰ্থীক আমি সহায় সহযোগ আগবঢ়াই নিৰ্বাচনত জয়ী কৰিবৰ কাৰণে অসমৰ সমূহ জনসাধাৰণক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আৰু আন এখন তালিকা আমি প্ৰকাশ কৰিম। ইয়াৰ ভিতৰত ডিফু যিটো লোকসভা সমষ্টি, এই লোকসভা সমষ্টিত আমি আমাৰ লগত বন্ধুত্ব থকা তাৰ স্থানীয় এটা ৰাজনৈতিক দলক এৰি দিয়া হৈছে। কোকৰাঝাৰৰ বিষয়টো লৈ কথা বতৰা চলি আছে আৰু তাৰ লগতে মঙলদৈ, ধুবুৰী, কৰিমগঞ্জ, শিলচৰ আৰু তেজপুৰ এইকেইটা বিষয়ৰ ঘোষণা কৰিবলৈ বাকী আছে। ইয়াৰ পিছত আমাৰ আকৌ আলোচনা হ'ব। এতিয়া আমি এই 7জন প্ৰাৰ্থী তালিকা আমি আপোনালোকৰ আগত উত্থাপন কৰিছোঁ। বৰপেটা সমষ্টিত দলীয় প্ৰাৰ্থিত্ব লাভ কৰা দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে কয়, প্ৰাৰ্থিত্ব লাভ কৰি মই এই মুহূৰ্তত মোৰ অনুভৱ একো হোৱা নাই, কিন্তু মোৰ ওপৰত এটা দলে যিটো দায়িত্ব অৰ্পণ কৰিছে, এই দায়িত্ব মই পালন কৰিব পাৰোঁনে নাই তাৰ কাৰণেহে মই আজি সন্ধিয়া হৈছোঁ। চন্দ্ৰমোহন পাটোৱাৰীক ভয় কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে ইয়াত। এইকাৰণে নোৱাৰে তাৰমানে যে তাত বৰপেটা লোকসভা সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ স্থিতি বহুত শক্তিশালী বিজেপিৰ তুলনাত। গতিকে ইয়াত কোনোবা তাৰমানে বিজেপিৰ প্ৰাৰ্থীক, মই চন্দ্ৰমোহন পাটোৱাৰী বুলি কোৱা নাই, বিজেপিৰ প্ৰাৰ্থীক ভয় কৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী মই যদি নহয় বেলেগ এজনো যদি হয় তাৰমানে, তথাপিতো তাত তাৰমানে বিজেপিতকৈ আমি অধিক ভোট পাম। আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহৰ বিৰুদ্ধে কঠিন প্ৰতিদ্বন্দ্বিতা কৰিব লগা লখিমপুৰৰ প্ৰাৰ্থী হৰিপ্ৰসাদ দিহিঙীয়াই কয়, অসম গণ পৰিষদৰ অসমৰ আজি সুদীৰ্ঘ 30 বছৰ আগত জন্ম হোৱা এই জাতীয়তাবাদৰ শিবিৰৰ এটা শক্তিশালী ৰূপত উপবিষ্ট কৰিম বুলি মই নিজকে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আজি যিটো অৱস্থা হৈছে তাতোতকৈ আপোনালোকে দেখিব যে আহিবলগীয়া দিনবিলাকত এই জাতীয়তাবাদী শিবিৰটো এটা শক্তিশালী ৰূপত উপবিষ্ট কৰিবলৈ মই যৎপনাস্তি চেষ্টা কৰিম বুলি আপোনালোকৰ ওচৰত আজি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।